নমস্কাৰ পোনপ্ৰথমে তেজপুৰৰ জীয়ৰী ৰিমজিম কটকী ইউটিউব চেনেলটিলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মোৰ বাৰু ভালেই, খালি মাতটো এতিয়ালৈকে ভাল হোৱাই নাই। আৰু আজিৰ ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ ভণ্টিৰ ঘৰত। সেইদিনাখন আপোনালোকে দেখিছিলে যে আমি ফুৰিব গৈছিলোঁ আৰু তাই মাতি আছিলে সিহঁতৰ ঘৰত, আৰু মই সেইদিনাখন আহিব পৰা নাছিলোঁ, গতিকে আজি আহিছোঁ। ঘৰত ব্লগটো ষ্টাৰ্ট নকৰিলোঁ, মই ইয়াত আহি কৰিছোঁহি। আজি আমি কি কৰোঁনো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকক, সেইবাবে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এয়া গুলো, আজি কি ফূৰ্তি হ'ব আপোনালোকক দেখাই থাকিম, চাই থাকক তাৰ বদমাচিবিলাক। আৰু এজন সদস্যক আপোনালোকক দেখাব লগা আছে, ঘৰৰ মূল সদস্য তেখেত, গতিকে আপোনালোকক চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ মই। গতিকে বলক তেখেতৰ লগত চিনাকি হওঁ। আমাৰ ভিন্দৌ আৰু মোবাইলত ব্যস্ত আৰু হেজিপ্ৰিয়া আৰু আমাৰ আইতা ৰিমজিম্বা। অলপ আন্ধাৰ হৈছে বাৰু, একো নহয়, ৰাতি আন্ধাৰে হ'ব আৰু। এইজনী আমাৰ আইতা, আৰু আমাৰ আইতা মৰমৰ, একেবাৰে চবতকৈ মৰমৰ আৰু ৰিমজিম্বা চবতকৈ মৰমৰ। আমাৰ ডাঙৰ ছোৱালী চবতকে ঘৰৰ ডাঙৰ ছোৱালী, ডাঙৰ জীয়ৰী, ডাঙৰ জীয়ৰী, ডাঙৰ জীয়ৰী। আৰু এইটো হ'ল আমাৰ গুলু। আকৌবাৰ কৈ দিয়া। এইটো হ'ল আমাৰ গোসাঁই মোবাইলত ব্যস্ত, আমাৰ হ'ল মৰমৰ গোসাঁই মৰমৰ পোৱালি ন। আইতাহঁতৰ লগত কথা পাতিলোঁ অলপ, এতিয়া আকৌ বাচ্ছা পাৰ্টিৰ ওচৰত যাওঁ। বলক আপোনালোকক দেখাওঁ সিহঁতে কি কৰি আছে। হেল্ল', এয়া খুৰা খুৰীয়ে খানা বনাই আছে। আজি খুৰাইও অলপ হেল্প কৰি দিছে খুৰীক। খুৰীয়ে বনাই আছে পোলাও আৰু খুৰাই বনাইছে চিকেন। আইতাই চিকেন নাখায়, আকৌ লোকেল চিকেন বনাইছে খুৰীয়ে। অলপ সহায় কৰি দিছে খুৰীক। ভাল লাগে দিয়কচোন, এনেকৈ আপোন মানুহৰ পৰা এনেকৈ মৰম পালে। আজি আমি আহিছোঁ বুলিয়ে তেওঁলোকে ভালদৰে এসাঁজ খুৱাওঁ বুলিয়েই যেনেকৈ কৰিছে, মানে বহুত ভাল লাগিছে, মোৰতো বহুত ভাল লাগিছে। কি কৰি আছা তোমালোকে? আমি এনেই আছো আৰু যাবলৈ গান গাওঁ আমি। ক'ত গান গোৱা? গান গাবা হা, তুমিনো কি কৈ থাকা? অথনি ডান্স কৰিব যাওঁতে মই নাজানো, গান গাবলৈ নাজানো, তুমি মোবাইলটো থোৱা। কি গান গাবা এতিয়া? ৰিমজিম্বা কি গান? মই কথা এটা কওঁ হা আপোনালোকক, মানে ৰিমজিম্বাৰ নামটো মানে বহুত দীঘলীয়া হৈ যায়। মানে ইমান মাতি থাকিব মানে মোৰ টাইম নাই, সেইটো কাৰণে দীঘলীয়া হৈ যায় বাৰু বহুত নামটো মোৰ। আৰু চবেই ৰিমজিম ৰিমজিম বুলিয়ে মাতে, চ' মই মানে নামটো চেঞ্জ আনো বুলি ভাবিছোঁ। চ' আমি ৰিমজিম্বাৰ নতুন নাম ওলাইছে ৰিমু, ত' আমি ৰিমু বুলি মাতিম আৰু বোলে জিম বুলি মাতিম। ৰিমু অ'কে, একো নহয়, নাম মৰমত দিয়া নাম। থেংক ইউ। So let's start. তাকানে মই বস্তু এটা দেখাম দে চাব। फूलों का तारों का सबका कहना है, एक हजारों में मेरी बहना है, सारी उम्र हमें संग रहना है। এটা কথা কওঁ, কিন্তু ৰিমজিম্বাৰ মাতটো বহুত ধুনীয়া, একদম পুৰা মাতটো পুৰা ক্লিয়াৰ হয় একদম। খালি আমাৰ মাতটো ভাঙি আছে কাৰণে হেৰি হৈছে, তেনেহ'লে এইটো ৰিমজিম্বাৰ মাতটো বহুত ধুনীয়া হয়। मैं हर रोज गुजरता हूँ, हवा की जैसे चलता है तू, मेरे तुझसे उड़ता हूँ, कौन तुझे यूं प्यार करेगा जैसे मैं करता हूँ। हेलो, এতিয়া ৰিমজিম্বাৰ মোবাইলটো লৈ
লাগে বুলি তাৰপিছত ৰিমঝিমাহঁতে আজি ড্ৰয়িং ৰুমত বহি আছে কথা পাতি আছে একো গম নাপায় তেতিয়া ৰিমঝিমবাক মাতি আনিব যে ব'লা আমি ডান্স কৰোঁ বুলি তো চাওঁ ব'লক ৰিমঝিমবা কেনেকুৱা ৰিয়েক্ট কৰে এয়া ইহঁত ইয়াত বহি আছে ৰিমঝিমবা ব'লা না বস্তু এটা দেখাম ৰিমঝিমবা ব'লা বস্তু এটা দেখাম ক'ত যাম আহা না ব'লা না লৈ পেলাই ব'লক আহা চকুটো মুদা চকু মুদা কেনেকুৱা লাগিছে আমি ইয়াত ডান্স কৰিম ৰুমটো ডেকৰেট কৰিছো কেনেকুৱা লাগিছে কোৱা বহুত ধুনীয়া লাগিছে বহুত ডান্স কৰিব লাগিব কিন্তু ডান্স কৰিবা নাই ডান্স কৰিবা নাই কৰিম ইমান ফূৰ্তি কৰিম ঠিক আছে দালি পোলাও নেমু পোলাও চাটনি এয়া কচু গুটি লগতে কচু গুটি এটাও আছে লগতে কচু এটাও আছে আহিলা কচু খাই আছে খোৱা বোৱা কৰি আজৰি হ'লোঁ আমি এতিয়া ভাল লাগিল লগে ভাগে এসাঁজ খাই বহুত দিনৰ পৰা ভাবিয়ে আছিলোঁ আহিমকৈ কিন্তু আহিবলৈ সুবিধা মিলা নাছিলে যিহেতু ময়ো অকলশৰীয়া আৰু দেউতাকো অকলে এৰি আহিবলৈ দিগদাৰ হয় অলপ গতিকে আজি আহিলোঁ আৰু ঋতু যাবগৈ এতিয়া মই থাকিম কাইলৈ ৰাতিপুৱা যাম গতিকে ভাল লাগিলে বহুত আৰু এতিয়া দেখাই থাকিম বাৰু কিনো কৰোঁ এতিয়াতো শুবলৈ আৰু অলপ সময় বাকী আছে বাৰু অকণ দেৰিকৈ খোৱা হ'ব গতিকে দেখাই থাকিম কাইলৈ ৰাতিপুৱালৈকে ঠিক আছে তেনে চাই থাকোঁ কোনটো খাই ভাল পালা মায়ে বনোৱাতে বেছি ভাল পালা নে পাপাই বনোৱাতে বেছি ভাল পালা দুইটাই ভাল পালোঁ বাৰু পাপাই বনোৱাটো অলপ গ্ৰেভিৰ কাৰণে ভাল লাগিলে চিকেনটো লোকেল চিকেনটো ভাল লাগিছে অঁ মই গ্ৰেভিটো বেছি ভাল পাইছোঁ আজি মানে মায়ে বনাইছে পাপাই বনাইছে সেইটো কাৰণে সুধিছোঁ যোৱা বাই বাই বোলো বাই দি দিয়া এইবাৰ বৰ্তা মাতিছে মামা বৰ্তা কাকা ভিনদেউ কাইলৈ দুপৰীয়া 2টা 2:30মান লৈ যাবাহি ৰাতিপুৱাই পঠিয়ামহেঁতেন এনেও নপঠিয়াম সন্ধিয়া মানে আহিবা দুপৰীয়া ভাত খাই পেলাই গুচি যাব নাই আজি কাৰ লগত পিছা কোৱা আপোনাৰ লগত এবাৰ তোমাৰ এয়া চোৱা লিপষ্টিক লাগি আছে চুমা খোৱা মই তোমাক আপোনাক মই এটা কাম কৰোঁ নেকি ৱাকি মই যে চব মানে মিক্স কৰি মানে মোৰ গালত লগাই দিম তাৰপিছত তোমাক মোৰ মানে গালত এইখিনিতে লগাই দিম তোমাক চুমা খাই দিম তোমাক গোটেইখিনি লাগি যাব এয়া মৰম চলি আছে সিহঁতৰ মাজত ঠিক আছে তেনে এতিয়া আমি শু কাইলৈ ৰাতিপুৱা লগ পাম গুড মৰ্ণিং মাহঁত শুয়ে আছে উঠাই নাই আমি এতিয়া উঠি যাম ইমান মৰম লগাকৈ শুই আছে গুলুটো এফালে খুৰী
তাক নজগাওঁ এতিয়া, সি বহুত ৰাতিকৈ দেৰিকৈ শুইছে উৎপাত কৰি কৰি। এয়া ৰিমুৱে এতিয়া গৰম পানী খাই আছে। সদায় খায় বাৰু ৰিমুৱে গৰম পানী। এইটো এটা ভাল অভ্যাস, আমাৰ মায়েও খায়, কিন্তু মোৰ খোৱা একেবাৰে অভ্যাস নাই। গৰম পানী বুলি পানী খাবই লাগে, মানে আমাৰ দেহৰ কাৰণে বহুত প্ৰয়োজনীয় পানী। এইটোতো সকলোৱে জানেই আপোনালোকে। আৰু শোৱাৰ পৰা উঠি বিশেষকৈ মুখ নোধোৱাৰ আগতে খাব লাগে বাৰু পানীটো। আমি বাৰু মুখ ধোৱাৰ পিছতে খাইছোঁ, কিন্তু পৰাপক্ষত মুখখন নোধোৱাৰ আগতে খাবলৈ চেষ্টা কৰিব, ভাল খালে। আৰু মইতো সদায় খাওঁ বাৰু গৰম পানী, কেতিয়াবা থাকি যায় আৰু উৎপাতত ক'ৰবাত যাব লগা হ'লে। গতিকে তয়ো খাবি আৰু আপোনালোকেও খাব। য়েছ। এতিয়া আমি চাহ খাই লওঁ। চাহ ৰেডি হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ, এইটো আইতাৰ বাতি। এয়া চাওক, খুৰাই কি ধৰণে ইমান সুন্দৰভাৱে ছাতৰ ওপৰত খেতি কৰিছে, কাৰ্টুনত মাটি দি। বহুত ভাল লাগিছে দেখি পেলাই। আমি যেনেকৈ ফুলগছবোৰ পেলনীয়া প্লাষ্টিকৰ বটল আদিত লগাওঁ, ঠিক তেনেকৈ আমি খেতিও কৰিব পাৰোঁ। এয়া আপোনালোকে দেখিছে কিমান সুন্দৰভাৱে লগাইছে খুৰাই, জিকা, ভোল, বিন আদি। চাওক। গা ধোৱাই নাই এতিয়ালৈকে, ফ্ৰেছেই হ'ব পৰা নাই। অলপ পিছতহে ফ্ৰেছ হ'মগৈ, একে ঘামি জামি অৱস্থা নাই পূৰা। কালি নিধি গুচি গৈছিলে ভাত খাই পেলাই। মিছ কৰিছিলানে কালি? কালি মই বহুত মিছ কৰিছিলোঁ। কালি ৰাতি মোৰ টোপনিয়ে নাহিলে, তোমালোকৰ গান শুনিছিলোঁ। মানে এই ঘৰ কাষতে, মানে খুৰাহঁতৰ ঘৰৰ কাষতে তাইৰ ঘৰ। কালি ইয়াতে ভাত খালে আমাৰ লগতে, তাৰপিছত তাই গুচি গ'ল, ইয়াত নাথাকিলে। তো তাইৰ বোলে কালি টোপনিয়ে নাহিল, আহি পেলাই কৈ আছে পূৰা। এতিয়া কি কৰিবা কোৱা? এতিয়া তোমাৰ লগত ডেন্স কৰিম। ডেন্স কৰিবা যে, ডেন্স কৰি কৰি এতিয়ালৈকে ফ্ৰেছ হ'বই যাবই পৰা নাই। কৈ দে, আমি যে চেলেঞ্জটো কালি ক'ব পাহৰিলোঁ। কোনটো চেলেঞ্জ? ফুচকা চেলেঞ্জ। গাইজ, মানে এটা কথা কওঁ হা, মানে ৰিমজিম মানুহলৈ বহুত দিন হ'ল যোৱা নাই। চ' ভাবিছোঁ যে এইবাৰ যেতিয়া যাম, তেতিয়া মানে আপোনালোকৰ ওচৰতে ফুচকা চেলেঞ্জ এটা লৈ আনিম বুলি। মানে মই ফুচকা খাই পেলাই বহুত ভাল পাওঁ। তাই ভাল পায়, কিন্তু মই ইমান ভাল নাপাওঁ বাৰু। চেলেঞ্জটো কৰিবা। তেওঁ কৰিম বাৰু। প্ৰথমতেতো লাল চাহ খালোঁ, এতিয়া একদম গাখীৰ চাহ খোৱাৰ টাইম।
তিতা ব্লগ যিবা তিতা পাও তিতা ব্লগটো কে খবৰে আগলৈকে চাই থাকিব ব্লগটো ইটা আমি গা ধোৱা যাম এতিয়া আমি গা ধুই আহোঁগৈ বহুত নাচিলোঁ ভাগৰ লাগিছে বহুত এতিয়া গা ধুমগৈ বোলো মোৰ লগত গা ধুব ধুমজা ধুমজা অ' যা বুলি কৈছ যা বুলি কম কিয় তোৰ কাৰণে মোৰটো কাৰণে হেল্ল' এতিয়া আমি গা ধুই আহিলোঁ চবেই বহুত মানে তিনিওটা একেলগে আজি বাথৰুমত একেলগে তিনিওটাই গা ধুইছোঁ কেনেকুৱা লাগিল? ধুই পেলাই ওলাই আহিছোঁ আমি দুজনে ধুলোঁ তাৰপিছত বহুত বুলুৱে আকৌ গৰম পানী দিহে ধুইছে কি ঠাণ্ডা পানীলৈ ভয় কৰে আজিতো মাত আৰু বহিব মোৰ একদম পুৰা পুৰা মানে ডাইৰেক্ট পানীতে ধুইছোঁ আৰু এতিয়া আমি ভাত খাই লওঁগৈ ভাত খাই লৈ আকৌ লগ পাই আছোঁ মই বাৰু ভাত খোৱাৰ পিছত যামগৈ আৰু কালিৰ পৰা আজিলৈকে যিখিনি সময় কটালোঁ স্মৃতি হৈ ৰ'ব বহুত ভাল লাগিলে আৰু এতিয়াতো আৰু কি আৰু অলপ পিছত ভাত খাই যাবৰে হ'ব আৰু মোৰ গতিকে চাই থাকক মই ভাত পানী খাই যোৱালৈকে দেখাম আৰু অহা শনিবাৰে আমি ৰিমঝিম বাহঁতৰ ঘৰলৈ যাম থকাকৈ যাবা দেওবাৰে গুচি এইটো শনিবাৰে আৰু আমাৰ ৰিমে জিম কৰে সেইকাৰণে জিম হৈ যায় কি ৰিমে কি জিম কৰে জিম কৰে নেকি জিম কৰাৰ কাৰণে ৰিমঝিম হৈ গ'ল মই জিম কৰোঁ নেকি তুমি ৰিমে কৰা যে সেইকাৰণে জিম কৰি দিয়ে এতিয়া আমি ভাত খাই লওঁ এয়া মাছৰ তৰকাৰী এয়া চিকেন এয়া মাছৰ মূৰৰ খাৰ আৰু পোলাও ভাত দেখুৱাই তো ঠিক আছে তেনে আমি এতিয়া খাই লওঁ হেল্ল' এতিয়া আমি খাই কৰি আজৰি হ'লোঁ আৰু অলপ পিছত যাবৰে হ'ব এতিয়া গতিকে অলপ মেকআপ কৰি ল'লোঁ অকণমান ৰিলছ বনাব বোলে তাই দুটামান ৰিলছ বনাই লওঁ তাৰপিছত আৰু ঘৰ যাম এতিয়া ৰেডি হ'লোঁ যাবলৈ ঘৰ যাবলৈ সময় হৈ গ'ল আৰু বহুত সময় কটালোঁ ভণ্টিহঁতৰ লগত বহুত ভাল লাগিলে আৰু আপোনালোকেতো দেখিছেই গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰেছ কৰি দিব বাই 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 বহুত মনত পৰিব তোমালৈ বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ আৰু এয়া স্মৃতি হিচাপে ৰাখি যাব আৰু মিনছ বহুত মিছ কৰিম ঠিক আছে আকৌ তেনে আহিবা যাওঁগৈ এতিয়া বাই 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 Tada, good night, good night,